এটা দেখোন ঠাণ্ডা হৈছে ভৰিখন ঠাণ্ডা বোলো তাৰমানে এই ঠাণ্ডা মানে চেঞ্জ নাই নেকি সেইটো কাৰণে হয় মানে একেবাৰে অসুস্থ আৰু আপুনি না অসুস্থ একেবাৰে অসুস্থ নমস্কাৰ মই পৰেশ দাস আৰু চাবলৈ আৰম্ভ কৰিছে পৰেশ দাস ইউটিউব চেনেল মই আপোনালোকক এজন ব্যক্তিৰ ঘৰলৈকে লৈ যাব বিচাৰিছোঁ আৰু তেখেত এসময়ৰ জনপ্ৰিয় নাগাৰা নাম দল এটিৰ পাঠক আছিলে তেখেতক বহুতো চিনি পায় আৰু আপোনালোকক বোধহয় চিনি পাব তেখেতক গতিকে আজি 4 বছৰ আগতে তেখেতৰ পেৰালাইজ হৈছিলে পেৰালাইজ হৈছিলে কিন্তু এতিয়ালৈকে তেওঁ ভালকৈ সুস্থ হোৱা নাই তেখেতৰ অৱস্থাটো সিমান ভাল নহয় মই এই ভিডিঅ'টোত আপোনালোকক তেখেতৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ তেওঁ কৰবাৰ পৰা ভাল ট্ৰিটমেণ্ট পাইছেনে নাই আৰু কোনোবাই সহায় সহযোগিতা কৰিছেনে নাই আৰু তেখেতৰ ঘৰত কোন কোন আছে আৰু তেনেকৈ তেখেতে কেনেধৰণে বসবাস কৰি আছে যিহেতু তেখেত এখন ঘৰৰ মূল মানুহ আছিলে গতিকে এইখিনি কথা মই এই ভিডিঅ'টোত অকণমান দাঙি ধৰিব বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আপোনালোকক নতুন নতুন ভিডিঅ' মই বনাই যাম বন্ধুসকল আহক আমি পোনে পোনে তেখেতৰ ঘৰলৈকে যাওঁ পোনে পোনে তেখেতৰ ঘৰলৈকে যাম আহক বন্ধুসকল মই দাদাৰ ঘৰ আহি পালোঁ দাদা আৰু বাইদেউ ঘৰতে আছে এসময়ৰ জনপ্ৰিয় নাগাৰা নাম দল এটিৰ জনপ্ৰিয় পাঠক কবিন কলিতা দেৱৰ ঘৰত মই আছোঁ বৰ্তমান এখেতৰ আজি 4 বছৰে বেমাৰত ভুগি আছে আজিৰ পৰা 4 বছৰ আগতে আপোনাৰ পেৰালাইজ হৈছিলে সুস্থ একেবাৰে নহয় আপুনি বহুত মানে বেয়া দিন চলি আছে এখেতৰ আৰু মই তেখেতৰ পৰা জানিব বিচাৰিম কোনোবা চৰকাৰী বিষয়াই আহি ইয়াতে লগ কৰিছেনে নাই বা কিবা সহায় সাহায্য দিছেনে নাই আৰু কিবা চৰকাৰী সুবিধা পাইছেনে নাই ঘৰত কোন কোন আছে কেনেদৰে জীৱন নিৰ্বাহ কৰি আছে গোটেইখিনি কথা মই দাদাৰ পৰা বৰ্তমান সময়ত আজি মই দাদাৰ পৰা আপোনালোককো জনাম আৰু ময়ো জানিম গতিকে পোনপ্ৰথমে মই আমাৰ পৰেশ দাস ইউটিউব চেনেলৰ তৰফৰ পৰা এখন দাদাক পুৰাণ গামোচাৰে মই সম্বোধন জনাব বিচাৰিছোঁ দাদা নমস্কাৰ নমস্কাৰ দাদা আপুনি এসময়ৰ এজন জনপ্ৰিয় পাঠক আছিলে আমাৰ কলবাৰী চুবুৰীৰ পৰা আৰু যেতিয়া মানুহে কয় বোলে আজি নন্নাথ আৰু বা কবিনৰ বা কৈলাশৰ নাম আছে তেতিয়া লানি নিচিঙা ভিৰ মানুহৰ ভিৰ মানে গোটেই ৰবাখান ফুল হৈ থাকে আৰু সেইদিনৰ কবিন পাঠক আৰু আজিৰ কবিন পাঠকৰ মাজত বহুত ডিফাৰেঞ্চ বা বহুত পাৰ্থক্য হৈ পৰিছে গতিকে দাদা আপোনাৰ কিমান বছৰ আগতে পেৰালাইজ হৈছিলে মোটামুটি আজি 4 বছৰ হ'ল 4 বছৰ হ'ল 4 বছৰ হ'ল আপুনি এতিয়া কিমানখিনি সুস্থ গোটেই মই সুস্থ নহয় কথা হ'ল মোৰ অলপ অলপ মাতটো ওলায় বাকী মই সম্পূৰ্ণ সুস্থ নহয় আৰু এতিয়া আমাৰ ঠাণ্ডা পৰিছে আৰু বেমাৰটো যথাযথ হৈছে বৰ্তমান সময়ত আপোনাৰ ধৰ্মপ্ৰাণ ৰাইজে আপোনাক চাই আছে বহু দূৰৰ পৰা আপোনাক চাই আছে বা আপোনাক চাব এই ভিডিঅ'টো পোৱাৰ পিছত আপোনাক চাব গতিকে আপুনি হৰিৰ নামৰ এফাকি যি আপোনাৰ মনত আছে আপুনি আমাৰ ভিউৱাৰ্ছক শুনাব নেকি আপুনি কেনেকৈ ষ্টাৰ্ট কৰিছিলে কেনেকৈ নামটো ষ্টাৰ্ট কৰিছিলে আপুনি আগতে আজিকালিতো জানেই এইবিলাক হেৰি আছিল আপোনাৰ শুনা শুনা সভাঘাটত ষ্টাৰ্ট হৈছিল তেনেকুৱাকৈ আৰম্ভ কৰিছিলোঁ আপোনাৰ কিবা অকণমান মনত আছে কৰ নমস্কাৰ মহাভাৰতৰ পদ কৰিব প্ৰচাৰ মাত্ৰ অলপ আমি গম পাইছোঁ বন্ধুসকল দাদাৰ মই কৈছোঁ আপোনাক সেই সময়ৰ কবিন পাঠক কবিন কলিতাদেৱ আৰু আজিৰ কবিন কলিতাদেৱৰ পাৰ্থক্য আছে গতিকে তেখেত বেমাৰত ভুক্তভোগী তেখেত সম্পূৰ্ণ সুস্থ হোৱা নাই গতিকে দাদাৰ নিশ্চয় যদি কোনোবা যদি আপোনালোকক মই অনুৰোধ জনাম এই ভিডিঅ'টোৰ যোগেদি যদি আপোনালোকে সেই কবিন পাঠকক যদি আপোনালোকে কবিন কলিতাদেৱক যদি অকণমান সহায় কৰিব বিচাৰে গতিকে আপোনালোকে আহক
সহায় কৰক তেখেতে আগৰ দৰে হৈ যাওক বা অকণমান সুস্থ হ'বৰ কাৰণে তেখেতেও চেষ্টা কৰি আছে গতিকে তেখেতে পৰা নাই গতিকে দাদা আপোনাৰ জীৱিকাৰ পথ আপুনি কেনেধৰণে চলি আছে জীৱিকাটো এতিয়া নাই তাৰমানে সেই কোনোবা ক'ৰবাত অলপ সাহায্য দিছে তেনেকৈ চলি আছোঁ এতিয়া গতিকে তাৰ পথ নায়েই তেনেকুৱা সমস্যাত পৰিছোঁ দাদা আপোনাৰ ঘৰৰ ফেমিলি কোন কোন আছে বা আপোনাৰ ল'ৰা ছোৱালী ফেমিলি ল'ৰা এটা আৰু ছোৱালী এজনী সৰু সৰু আদি আছে এতিয়া তাৰ ফেমিলি সেইখিনি কাষতে আছে ফেমিলি আচ্ছা আপোনাৰ ল'ৰাজন ডাঙৰ হয় কোন ক্লাছত পঢ়িছে তেওঁ সি এতিয়া 10 পাইছে এবাৰ মেট্ৰিক দিব আৰু তো আপুনি যে 4 বছৰে একো ইনকাম কৰিবই পৰা নাই আপোনাৰ একেবাৰে নীল ইনকাম আপোনাৰ একদম শূন্য ইনকাম গতিকে আপোনাৰ ঘৰখন আপোনাৰ পৰিবাৰে নিশ্চয় চলাই আছে মই পোনে পোনে কবিন কলিতা দেৱৰ পৰিবাৰৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ তেখেতে কেনেকৈ ঘৰখন চলাই আছে আৰু কেনেকৈ টকা পইচা অৰ্জন কৰি এই চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আছে যিহেতু ঘৰখনৰ নিজৰ মূল মানুহটোৰে প্ৰব্লেম গতিকে তাৰে পিছত আৰু তো পৰিবাৰে চলাবই লাগিব গতিকে মই বাইদেউৰ পৰা অকণমান জানিব বিচাৰিম বাইদেউ নমস্কাৰ বাইদেউ আপুনি আপোনাৰ আজি কবিন কলিতা দেৱ আপোনাৰ হাজবেণ্ড আপোনাৰ ইমান দিনে পৰি আছে বিচনাত কোনো চৰকাৰে সাহায্য পোৱা নাই আপুনি 2 টকীয়া বা এই কি ঘৰ আহিবই ঘৰ পাইছে নেকি পোৱা নাই কিবা আপোনাক সাহায্য কোনোবাই দিছে নেকি সাহায্য মানে সেনেকুৱা সাহায্য নাই কোনোবাই এজনী খবৰ ল'ব আহে সেনেকৈ ক'ৰবাত 500 এনেকৈ দি থৈ যায় সেনেকৈ চলি আছোঁ আৰু সদায়তো নাহে নিদিয়ে কোনো খুব অসুবিধা হৈছে আৰু খুব অসুবিধা হৈছে ল'ৰাটো মেট্ৰিক দিব তাক ভালকৈ টিউশ্যন এটা দিব পৰা নাই চাইকেল এখন নাই তাৰপিছত খোৱা লোৱাটো বাদে এইবিলাক ইমান খৰচ চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই সাহায্য সেনেকুৱা বৰ্তমান একো নাই এতিয়া ইমান ডাঙৰ শিল্পী পাঠক হিচাপে অলপ সাহায্য চৰকাৰৰ পৰা অলপ পাব লাগিছিল শিল্পী পেঞ্চনটো পোৱা নাই পেঞ্চনটো পালেও আমি অলপ সকাহ পালোঁ এইটো অসময় হোৱা নাই এইটো মানে হেৰি অনলাইন কৰিছোঁ এইবাৰ কিবা কৰে আৰু আপুনি লাগি আছে সেইটো কাৰণে এইটো হৈ উঠা নাই এতিয়ালৈকে মই বন্ধুসকল মই এই ভিডিঅ'টো আপোনালোকক কাটৰে অনুৰোধ জনাইছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনালোকক আৰু বেছিকৈ ক'ব নালাগে যদি সেই ঘৰৰ মূল মানুহজন যদি বিচনাত পৰি থাকে আজি 4-5 বছৰে এতিয়ালৈকে তেওঁ সুস্থ নহয় সুস্থ হোৱা নাই গতিকে কিমান এটা বেদনা যদি অকণমান চৰকাৰৰ পৰা সহায় পালে হয় কিন্তু সুস্থ হ'ল হয় কিন্তু আমি এতিয়া মেডিকেল নিব পৰা নাই ধৰক এতিয়া ভাল ট্ৰিটমেণ্ট দিব পৰা নাই আৰু নহ'লে অলপ ভাল হ'ল হয় আৰু মোৰ এটা মানে হেৰি আছিল আৰু তাৰপিছত এতিয়া আৰু থেৰাপিৰ কাৰণেও অলপ পইচা লাগে চৰকাৰে যদি দিলে হয় পাৰিলে হয় আৰু অলপমান ভাল পালে হয় আৰু ধৰক পৰিয়ালটো চলোৱাৰ কাৰণেও অলপমান হেৰি হৈ গ'ল নাম ভংগ কৰিব নোৱাৰিলে বন্ধুসকল মই এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম যে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে যাওক আমাৰ ৰণেন নাৰ্জাৰী দেৱলৈকে যাওক EM আৰু BTCC প্ৰমোদ বড়ো ডাঙৰলৈকে যাওক ৰাজ্যিক সভাপতি ভৱেশ কলিতা ছাৰলৈকেও যাওক গতিকে এখেতৰ বহুত প্ৰব্লেম গতিকে ঘৰখন চলোৱাত বহুত প্ৰব্লেম এটা হৈ আছে গতিকে এখেতেও কৈছে আৰু নোৱাৰা হৈ গৈছে এতিয়া বৰ্তমান থেৰাপি কৰিব লাগে মেডিচিন খাবৰ কাৰণে পইচা নাই আজি ঘৰত চাউল নাই তেলৰ দাম বাঢ়িছে চাউলৰ দাম বাঢ়িছে দাইলৰ দাম বাঢ়িছে গতিকে এই পৰিয়ালটো চলিবৰ কাৰণে মই কবিন কলিতা দেৱৰ পৰা অকণমান জানিলোঁ বাইদেৱে ক'লে বোলে বহুত অসুবিধা হৈছে গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যদি আৰু কোনোবাই এখেতক যদি সহায় কৰিব বিচাৰে কলবাৰী চুবুৰীৰ কবিন কলিতা দেৱৰ ঘৰলৈকে আহক তেখেতক 10 টকাই 5 টকাই 1000 টকা যি পাৰে আপোনালোকে আজিৰ কবিন পাঠকটো নহয় আমি যেতিয়া নাম চাব গৈছিলোঁ সেই যি ৰভা ফুল হৈছিলে বা নাম গাইছিলে তেখেতে গতিকে তেখেতক অকণমান আপোনালোকে সহায় কৰক গতিকে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আমি অনাগত দিনত আৰু দাদাৰ ওচৰলৈকে আহিম দাদাৰ খা খবৰ লৈ থাকিম গতিকে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব গতিকে এইখিনি কৈয়ে মই মোৰ চেনেলৰ পৰা আঁতৰি গৈছোঁ নমস্কাৰ